हाय दोस्तों, वेलकम बैक टू माय चैनल के लाभार धुनु। तो मैं आसो आज घर आम घर तो पथारले जाम आज पथार खेती करा आम रुलू आम अलप रुलू बाऊ और अलप रुबले आसे मा धुनु देता सब पथारते आसे। मैं अनलि घर आसो। मैं घर आसिल माने हाँ चा एबिलाक हाँ आसिले आम घर केटामान हाँ बांधिबलगिया आसिले। तारपिছত हयतो हेतु काम आसिले पानी चानी फिल्टार दिलो एनेके। तो बोलक आज पथार आमिनो किमान माटी रुलो और किमान रुब आसे ताके देखाम गए। बोलक भिडिओ आरम्भ करूँ। तो या बाइये बाइये आहि आसो। ओ धुनु गुचि आहिले देखोन। केले गुचि आहिला? गरम उठि और रुबले आसे ना? আছে কঠিয়া নাই। कठिया নাই नी? কঠিয়া পিছবেলা তুলিব লাগিব যে। হয় নি? এ বাচন ধুই আছা? যেটালে ভাত নিছিলি যে গাড়ীটা ধুই আছো। পেট গা ধুব ধুনু। ৰবা মই হাতৰা উঠাবা দেই। তো আমি পথাৰৰ পৰা আহোগেচোন বাৰু। এ মা হাত আহিলে। ক'লে গ'ল মা? তো এইটো আমাৰ বৌহঁতৰ ঘৰ। কি ধুনীয়াকৈ এপাহ ফুল ফুলি আছে চাওক। সুন্দৰ লাগিছে ফুলপাহ দেখি। আগফালৰ পৰা বৌহঁতৰ ঘৰটো দেখাই আছো। বলক এইফালে আছে আমাৰ পথাৰ। এইখিনি কঠীয়া তুলিবলৈ বাকী আছে, অলপ তুলিলে ইমানটো। এইখিনি তুলিব বাকী আছে। মাটি পুৰা চহাই থোৱা আছে ট্ৰেক্টৰ দি। এইখিনি আমাৰ মাটি হয়। আমাৰ এইখিনি মাটি ৰোৱা হৈছে বৰ্তমানলৈকে। আগত অলপ এডৰামান ৰুব আছে। মা ৰুই আছে তাতে। মা আহি আছে বাৰু লাহেকৈ। মই দেখাই আছোঁ মাক। এয়া আমাৰ ভকত দা খুৰা হয়। চাওক পথাৰতে আছে। ৰ'দটো বহুত দিছে মানে কি কম গৰম পথাৰত। বৰষুণ এজাক লাগে পথাৰৰ কাৰণে মানে। মা আহি আছে। চাওক মই নাযাওঁগৈ আগলৈ সেইকাৰণে। বৌ আছে, খুৰী আছে। ভকত দা পথাৰতে আছে ৰাতিপুৱাৰ পৰা বুলি পথাৰতে আছে আৰু মাটি 7 বিঘামান ৰোৱা হৈছে আৰু 15 বিঘামান আছে। এইবোৰ চব খেচ মাৰি থোৱা আছে। পানীৰ কাৰণে অসুবিধা হৈ গৈছে বিয়াত। সেইকাৰণে আমাৰ খুৰী মুখ চুখ ঢাকি লৈছে। কেমেৰাত নুঠে, কেমেৰা আগত পানী বটলটো থ'ব আহিছিলে। আমি বৌ ওচৰলৈ আহি আছো। বৌয়েনো কি কৰি আছে চাওঁ। কিবা কঠীয়া তুলি তুলি জেগাই জেগাই দি দিছে। বৌ কঠীয়া ৰুই আছে নি? বৌয়ে কঠীয়া ৰুই আছে। এই ৰ'দত আবেলি ৰুবিকে বৈ যাওঁগৈ। এজোপা অমৰা গছ খুৰী পিছৰ ৰুলে হ'ব দেখোন। সেইজনী আমাৰ মা মাটি ৰুই হ'ল নেকি? মা মাটি ৰুই তাত মাটি ৰুইছে কি ধুনীয়াকৈ চাওক। পানী নাই, পানী শুকাই গ'ল চব। ৰ'দ দিছে যিহেতু। সেয়াটো দেখিলে কি ৰ'দত কঠীয়া ৰুই আছে। এনেকৈ ৰ'দ দি থাকিলে আমাৰ বহুত প্ৰব্লেম হৈ যাব। তো বলক ঘৰলৈকে যাওঁ। আহি আকৌ আমি বৌহঁতৰ ঘৰ পাই গ'লোহি। পানী ফিল্টাৰ দি আছে, পানী অকণ খাওঁ। তো আজি ঘৰতে আছো। এতিয়া পথাৰৰ পৰাতো আহিলো, মাহঁত গুচি আহিলে। মোৰ সেইটো কাৰণে পথাৰত বৰ্তমান কাম নাই। তো এতিয়া মই আমলৈ বাঁহ এটা ভাগিম বুলি ভাবিছোঁ। আমলৈ মানে পৰুৱা টোপ। আজি যিহেতু ঘৰতে আছোঁ সেইটো কাৰণে বৰশী বাম আবেলিকে। তো আমলৈ টোপ এটা ভাগোঁ। আমলৈ টোপ এটা বিচাৰি আছোঁ ক'তনো আছে। এটা ধুনীয়াকৈ ভাগি বৰশী চৰশী বনাই মেলি ধুনীয়াকৈ টিপটপকৈ বৰশী বাম আৰু। এয়া ভণ্টি আছে, গা ধুব বোলে এতিয়া পুখুৰীত পৰি পৰি সাঁতুৰি। এই কৈছে এইটো ভিডিঅ' দিব নালাগে। কেমেৰা সন্মুখত উঠি পেলাই চবেই লাজ কৰে। ধুনু গা ধুই আছে। সাঁতুৰি দেখাই দিয়া বা সাঁতুৰি দেখাই দিয়া। সাঁতুৰিব জানে বাৰু, মোৰ টেনশ্যন নাই। কেতিয়াবা NSPC ভাগিলেও সাঁতুৰি গছৰ ডালত ধৰিব পাৰিবগৈ বাৰু। সেইটো কাৰণে টেনশ্যন নাই বাৰু।
এই দুইজনীয়ে যে গা ধুইয়ে আছে অথনিৰ পৰা ধুইয়ে আছে অথনিৰ পৰা উঠিব হোৱাই নাই এটা বেমাৰ হোৱা নাইতো এই ৰ'দখনত এনে সাঁতুৰিছে দ আছে পুখুৰীটো দেই ডাঙৰ আছে কিন্তু বহুত মাজলৈ সিহঁতি যোৱাই নাই বেমাৰ হ'ব তহঁতৰ এতিয়া ৰ যাওঁ আহা আমলৈ বাঁহ থাকিব লাগে